নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হোজাই চেনেললৈ বন্ধুসকল যদি আপোনালোকে গোপুৰ ব্লগছ হোজাই পেজটোক বা চেনেলটোক আপোনালোকে ফলো কৰি ৰাখিছে বা সাবস্ক্ৰাইব কৰিছে হয়তো বহু মানুহে কৰা নাই যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে মই আপোনালোকক দুদিনমান ৱেট কৰিব দিছো কাৰণ আপোনালোকে CMAAA এপ্লাই কৰাৰ আগতে ভালকে ষ্টাডি কৰক তাৰ পিছত এপ্লাই কৰক নহলে হয়তো আপোনালোকৰ এইবাৰ কিন্তু ৰিজেকশন হ'ব হয়তো মোৰ এই ভিডিঅ'টো বহু 75,000 ল'ৰা ছোৱালীৰ ভিতৰতো কোনোবা হয়তো মোৰ ভিডিঅ'টো চাই আছে মই সকলোকে অনুৰোধ কৰিছো নেগেটিভ মাইণ্ডত নল'ব মোৰ ভিডিঅ'টো কাৰণ যোৱাবাৰ এপ্লাই কৰিছে অনলি 1,04,000 মানুহে তাৰ ভিতৰত 25,000 মানুহ সিলেকশন হৈছে এইবাৰ এপ্লাই 100% আছে আপোনালোকে চাই ল'ব হয়তো এবাৰ 6-7 লাখৰ ওপৰত এপ্লাইহে কৰিব গতিকে নেগেটিভ মাইণ্ডত কোনো নল'ব ৱেট কৰক ভালকে ষ্টাডি কৰক যদি ভাল কোনোবা মানুহে আপোনাৰ এপ্লাইটো কৰে তেতিয়াহ'লে ঠিক আছে নহ'লে যিকোনো দোকানদাৰৰ ওচৰত গৈ বা কোনোবাৰ ওচৰত গৈ বা মোবাইলতে আপোনালোকে এপ্লাই নকৰিব সৰু সুৰা এটা ভুলৰ কাৰণে হয়তো আপোনাৰ ৰিজেক্ট হৈ যাব যোৱাবাৰ কথাটো বেলেগ আছিলে কিন্তু এবাৰ ফুললি কম্পিটিশ্যন হ'ব হয়তো বহু মানুহে এপ্লাই কৰিব তাৰ ভিতৰতে হয়তো এপ্লাইটো যদি কিবা মিষ্টেক হয় তেতিয়াহ'লে ডাইৰেক্ট ৰিজেক্ট হ'ব গতিকে ৱেট কৰক যদি আপোনালোকে মোৰ চেনেলৰ পৰা গোপুৰ ব্লগছ হোজাই চেনেলৰ পৰা হাউ টু এপ্লাই CMAAA 2.0 চাব বিচাৰিছে বা আবেদন 7 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ 2.0 কেনেকৈ এপ্লাই কৰে ফুল ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ৱেট কৰক কমেণ্টছ কৰক মই আপোনালোকৰ বাবে অতি সোনকালে 2 দিনৰ ভিতৰতে এটা ভিডিঅ' ফুললি এটা ভিডিঅ' লৈ আহিম যদি আপোনালোকে কোনোবা নতুন মানুহে মোক চাই আছে আপোনালোকে মানে হৰভৰিত নকৰিব আপোনালোকে অতি তাড়াতাড়ি যে কৰবাত গৈ আপোনালোকে অতি সোনকালে যে এপ্লাই কৰি দিম নহ'লে কিবা হৈ যাব তেনেকৈ নাভাবিব ৱেট কৰক ষ্টাডি কৰক তাৰ পিছত আপোনালোকে এপ্লাই কৰক প্ৰজেক্ট আপোনালোকে কোনটো প্ৰজেক্টত এপ্লাই কৰিব ভাবি লওক এনেকৈ নহয় যে আপোনালোকে এপ্লাই কৰি দিব এপ্লাই কৰাৰ পিছত মই ভাবিলোঁ আৰু ভাবি লওক এশবাৰ ভাবি লওক ভাবি তাৰ পিছত প্ৰজেক্ট সিলেক্ট কৰি কিহৰ ওপৰত আপোনালোকে এপ্লাই কৰিব প্ৰথমতে ভাবি লওক তাৰ পিছত এপ্লাই কৰক আৰু 75,000 মানুহৰ কাৰণে মই বহুকেইটা ভিডিঅ' বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ নেগেটিভ মাইণ্ডত নল'ব মই আপোনালোকক সকলোৰে ভালৰ কাৰণে কৈছোঁ যাৰ এতিয়াও আপোনালোকে এপ্লাই কৰা নাই 2.0টো এপ্লাই কৰি লওক কাৰণ আমি নিজৰ লগত যুঁজিব পাৰোঁ চৰকাৰৰ লগত যুঁজি আমি একো কৰিব নোৱাৰিম বুলি এতিয়া লাগি আছে আমি ৰাইজ হয় আমি জনসাধাৰণ আমি সব কৰিব পাৰোঁ কিন্তু যিটো প্ৰচেছ এতিয়া চৰকাৰে দিছে সেইটো প্ৰচেছ মতে আমি একো কৰিব নোৱাৰিম গতিকে বেয়া নাপাব কোনো 75,000 মই সকলো মানুহকে কৈছোঁ মোৰ ভিডিঅ'বোৰত আপোনালোকে বেয়া নাপাব অতি সোনকালে 2.0টো এপ্লাই কৰি লওক ধন্যবাদ